নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বলৰাম বৰ্মন। মই ইউটিউব চেনেল ক্ৰিয়েটাৰ বলৰাম আছাম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি পুনৰবাৰ লৈ আহিছো ৰেচন কাৰ্ডৰ KYC নতুন আপডেট আনিছো। যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী যদি এতিয়ালৈকে KYC কৰা নাই তেনেহলে অতি সোনকালে আপোনাৰ KYC সম্পন্ন কৰি লওক। যদি আপুনি KYC নকৰে তেনেহলে ৰেচন কাৰ্ডৰ যি সুবিধা পাই আছে বন্ধ হৈ যাব। আপুনি কেনেকৈ ৰেচন কাৰ্ড KYC চেক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাই আছে তেন্তে সাবস্ক্ৰাইব আৰু লাইক কৰি লওক। সাবস্ক্ৰাইব কৰা থাকিলে আমি যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম আপুনি প্ৰথম দেখাৰ সুযোগ পাব। আৰু আপুনি আপোনাৰ মোবাইলত কেনেকৈ ৰেচন কাৰ্ডৰ KYC চেক কৰিব সম্পূৰ্ণ ভিডিঅ' চাই লওক। তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমে এখন ব্ৰাউজাৰ ওপেন কৰিব, সাৰ্চ বাৰ মে টাইপ কৰিব সার্চ বারে টাইপ করব AEPDS স্পেস আসাম ASSAM আসাম AEPDS আসাম। আপোনালোকে এই অপশনত সার্চ কৰিব। RC ডিটেইলছত ক্লিক কৰিব। এন্টার RC নাম্বার এই অপশনত আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব। আপোনালোকৰ ৰেচন কাৰ্ড ডিটেইলছ খুলি যাব। আপনার রেশন কার্ডত কেইজন সদস্য আছে মেম্বার নেম ইয়াত আপোনালোকে দেখা পাব। আৰু স্ট্যাটাস ইয়াত 3জন সদস্য আছে, এই 3জনৰ এক্টিভ হৈ আছে। আৰু ID আপোনালোকৰ এই আধাৰ নাম্বাৰ ইয়াত ৰেচন কাৰ্ডৰ লগত আপডেট আছে নে নাই ইয়াত দেখা পাব। যদি আপোনালোকৰ আপডেট আছে তেনেহলে শেষৰ 4টা সংখ্যা ইয়াত দেখা পাব। আৰু যদি শেষৰ 4টা সংখ্যা ইয়াত দেখা নাপায় তেনেহলে আপুনি ৰেচন কাৰ্ডৰ দোকান গৈ আধাৰ KYC কৰিব লাগে বুলি আপুনি তেখেতক ক'ব। আৰু তেওঁ যদি তেখেতৰ চিষ্টেমত হয় তেনেহলে তেওঁ কৰি দিব পাৰে, আৰু যদি নোৱাৰে তেনেহলে আপোনাক সকলো বিষয় জনাই দিব। আৰু যদি মোৰ
ভিডিও চাই যদি আপোনাৰ হেল্প হৈছে তেন্তে সাবস্ক্রাইব কৰি লওক। সম্পূৰ্ণ ভিডিও চাই থকাৰ বাবে ধন্যবাদ।